বৰদোৱালৈ যাবলৈ ওলাই আছোঁ। শংকৰদেৱৰ তিথি উপলক্ষে এয়া আমি গৈ আছোঁ স্কুটিত ধুনীয়াকৈ। সকলোকে মোৰ ফালৰ পৰা শংকৰদেৱৰ তিথিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি এতিয়া গৈ আছোঁ ধুনীয়াকৈ বটদ্ৰৱা থানলৈ। বটদ্ৰৱা থানত অতি সুন্দৰভাৱে শংকৰদেৱৰ তিথি প্ৰতি বছৰে উদযাপন কৰা হয়। আহক আমি সকলোৱে যাত্ৰাটো আৰম্ভ কৰোঁ। গুরু তুমি শিরোমণি আছিলা যে গুরু ডেকাগিরি 14 শাস্ত্ৰ মথি তত্ত্ব উধাৰী বোৱালা ভকতিৰ নিজৰা ও গুৰু শংকৰদেৱ গুৰু। আমি বৰ্তমান আহি পাইছোঁ তেল ডিপোত। তেল ডিপোত এতিয়া তেল ভৰাই আছোঁ। তেল ভৰাই ই কোনো দি দিয়ক অকণমান। অ' ভাই মাৰিলে মাৰি দিয়া। এই মোৰ স্কুটি ইয়াক খুন্দিয়াব ধৰিছে এইজন ল'ৰাই। চাওঁ মুখখন দিয়া মুখখন। এইজন ল'ৰা নাম্বাৰ প্লেট এইটো এইজন ল'ৰাই মোক খুন্দি আছে। আইডুঙীয়াৰ পৰা আহিছে আৰু দুজন মানুহ। এজন মাটিয়া আৰু এই আমাৰ কল্পদা আহিছে তেল ডিপোত তেল ভৰাবলৈ। এয়া কুকুৰ শ্ৰীগাল গদৰ ভৰু আত্মাৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম হে গুৰু হে গুৰু নাছিল নে গুৰু তোমাৰ এয়াই মনকাম আজি চোন গুৰু তোমাৰ ধৰ্মটো চলে বেপাৰ বলৱান সকলে কৰে নিৰ্বলিক অত্যাচাৰ আজি চোন গুৰু তোমাৰ ধৰ্মটো চলে বেপাৰ বলৱান সকলে কৰে নিৰ্বলিক অত্যাচাৰ হে গুৰু হে গুৰু একান্ত ভকতে আজি ডুমাই ৰূপালী এয়া দিয়া কাটি আছো কবি কাটি আছো। ये पकड़ता है ना किसी किसी का डाली। আমাৰ খোৱা বোৱা হৈ গ'ল। তাৰপিছত এতিয়া গঙাপাৰৰ এটা চাওক সুন্দৰভাৱে গোকুল বৃন্দাবনত কৃষ্ণ গোসাই কানা
বাঁহী বজায় বাঁহী মাত মাছকেইটা কিন্তু পুৰা মৰি চুৰি খাই থাকে দেই ন। এইজন ভগৱান শ্ৰীকৃষ্ণ গঙাপাৰৰ ওচৰতে আছে তেওঁ। এয়া সাঁচি গছ চাবলৈ গৈ আছোঁ, য'ত গুৰুজনাই বিভিন্ন নাটক লিখিত আকাৰেৰে তেওঁ লিখিছিল সাঁচি গছৰ পাতত, আৰু তেওঁ বহি লিখিছিলে সাঁচি গছৰ তলত। একান্ত মনে তেওঁ বিভিন্ন ধৰণৰ নাটবোৰ লিখিছিল। এইজোপা সাঁচি গছ সকলো আহিছে ইয়াত চাবলৈ। এই গছজোপাৰ তলতে তেওঁ বহি বিভিন্ন ধৰণৰ নাটক, অংগী ভংগীমা এইবোৰ লিখিছিলে। আজিলৈ বাই বাই।